পৰ্বতজোৰাৰ মহামায়া ডিগ্ৰী কলেজত নৱাগত আদৰণি সভাৰ নামত উদ্ভণ্ডালিৰ অভিযোগ। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ নামত বেঙুচালি। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ উত্থাপিত কৰিছে স্বয়ং পৰ্বতজোৰা মহকুমাৰ মহকুমাধিপতি বাইদেউ। হয়, মই ক'বলৈ ওলাইছোঁ BTR কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী মহামায়া ডিগ্ৰী কলেজত নৱাগত আদৰণি সভাৰ নামত সভাৰ আদি অৱস্থাতে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ নামত ব্যাপক বেঙুচালি তথা নানা ধৰণৰ উদ্ভণ্ডালিৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে মহামায়া ডিগ্ৰী কলেজত প্ৰতি বছৰে নানা ধৰণৰ উদ্ভণ্ডালিৰ মাজত নৱাগত আদৰণি সভাৰ আয়োজন কৰি থকাৰ সময়তে এইবাৰ আকৌ এখোপ চেৰাই গৈ সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ নামত ব্যাপক বিশৃংখল নানা ধৰণৰ উদ্ভণ্ডালিৰ মাজত কোনো ধৰণৰ শিষ্টাচাৰ এক হুলস্থলীয়া পৰিৱেশৰ মাজত নৱাগত আদৰণি সভাৰ আয়োজনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ হাতত আজিৰ নৱাগত আদৰণি সভাৰ মুখ্য অতিথি পৰ্বতজোৰা মহকুমাৰ মহকুমাধিপতি দেৱজ্যোতি গগৈ বাইদেউৰ ভাষণ আছে, সেয়া আমি শুনাই লৈছোঁ। নয়াহাটৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, অসম ভাৰত নিউজ। জয় 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 হে। ধন্যবাদ। ক'ব বিচাৰিছোঁ যে এই মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে মই আহি এই অনুষ্ঠানত এনেকুৱা সামাজিক অনুষ্ঠানত উপস্থিত হৈছোঁহি, কিন্তু যিটো বিশৃংখল পৰিৱেশ দেখা পাইছোঁ বা আয়োজন যিসকলে কৰিছে এই আয়োজনৰ ক্ষেত্ৰত অকণমান মই বিশৃংখলতা দেখা পাইছোঁ। যি বিশৃংখলতা মোৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী আপোনালোক মহাবিদ্যালয় কৰ্তৃপক্ষ আপোনালোক সকলোলৈকে মোৰ অনুৰোধ থাকিলে যাতে দ্বিতীয়বাৰ এনেধৰণৰ অনুষ্ঠান কৰোঁতে যাতে আপোনালোকৰ পৰা উঠি অহা ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে, জানিব পাৰে। প্ৰথম কথা, এখন ৰাজহুৱা সভা যেতিয়া আয়োজন কৰিছে এই সভাখন আয়োজন কৰোঁতেই আপোনালোকৰ এখন কাৰ্যসূচী থাকিব লাগে, কাৰ্যক্ৰমণিকা। এনেকৈ প্ৰথম ইজনৰ প্ৰতি এনেকৈ নকৰে যে এখন কাৰ্যক্ৰমণিকা এখন প্ৰস্তুত কৰি ল'ব লাগে, ষ্টেপ বাই ষ্টেপ কাৰ্যক্ৰমণিকামতে কাম কৰি যাব লাগে, যে এনেধৰণে ফ'ল' কৰিব লাগে। দ্বিতীয়তে কথা, আপোনালোকে আজি প্ৰথম যেতিয়া মই আহি পালোঁ যে ৰাষ্ট্ৰীয় সংগীত প্ৰথম পৰ্যায়ত আপোনালোকে আদৰণি কৰি আছিলে, মোকো এখন ফুলাম গামোচাৰে আদৰণি কৰিছে। ৰাষ্ট্ৰীয় সংগীতটো কিন্তু মাজত দি দিলে, মইতো এনেকুৱা দেখা নাই, যাতে এনেকুৱা ধৰণৰ নকৰে, দ্বিতীয়বাৰৰ কাৰণে নকৰে। এয়া মোৰ প্ৰিন্সিপাল অধ্যক্ষ মহোদয় তথা সকলো শিক্ষাগুৰুকে এইটো মোৰ অনুৰোধ থাকিলে। প্ৰথম কথা, আপোনালোকে আদৰ্শ ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকল আদৰ্শ। আপোনালোকে প্ৰথমে তেওঁলোকক নিয়মানুৱৰ্তিতা শিকাব লাগিব, তেখেতলোকে আপোনালোকৰ পৰাহে শিকিব। কাৰণ এই যে ছাত্ৰ ছাত্ৰীসকল আজি আহি ইয়াতে শিক্ষা ল'বৰ কাৰণে আহিছে, জীৱনত এটা আগবঢ়াই লৈ যোৱাৰ পথত আগবাঢ়ি যাবলৈ আহিছে, এইখিনি কিন্তু তেওঁলোকৰ পৰিৱেশ হয়তো সেনেকুৱা এটা পৰিৱেশৰ পৰা সকলোৱে জানিবও পাৰে। যিখিনি শিক্ষা আপোনালোকে দেখাব লাগিব, তেওঁলোকে ৰাস্তা দেখাব লাগিব, তেখেত